নমস্কাৰ সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি আকৌ গৈ আছোঁ চুলি কাটিবলৈ। আজি মৌচুম নাই ঘৰ গা ধুই আছে। আমি দুটাই গৈ আছোঁ চুলি কাটিবলৈ। কালিতো নহ'ল, আগৰ ভিডিঅ'টো চোৱাসকলে গম পাব কালি নহ'ল কিয় নহ'ল। আজি গৈ আছোঁ, দেখাম বাৰু, চাই থাকক তেনেহ'লে ভিডিঅ'টো। আহি পাই গ'লোঁ। বেলেগৰ চুলি কাটি আছে বাবে আমি অলপ বহিব লাগিব। ডাঙৰকৈ গুটি এটা ওলাই গৈছে আৰু এটা নাকত এইটো এটা ওলাই গৈছে। একো নাই, ভাল হৈ যাব 2-3 দিনত। তো এতিয়া মোৰ কাটিবলৈ ষ্টাৰ্ট কৰি দিলে। কটা হৈ গ'ল, এতিয়া কাটিব ইয়াৰ। তো কলিতাৰ চুলি কটাও ষ্টাৰ্ট কৰি দিলে আৰু মই বহি বহি ভিডিঅ' কৰি আছোঁ আৰু। তো চুলি কাটিলোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ। চুলিও কাটিলে, দাড়িও কাটিলে। দেখাওঁ গোটেইখিনি বগা বগা লাগিব। আজি বগা বনি গৈছে, দেখা দে মুখখন এবাৰ। না হলা লাগি দেখিবলৈ দাড়িখিনি কাটি দিলে। গৈছোঁ এতিয়া আমি ৰেল লাইন দি, কাৰণ ৰাস্তা দি গোটেই বোকা। আজি মৌচুম নগ'ল, তাৰ সোমবাৰ ন, টিউশ্যন আছিলে, টিউশ্যন কৰে ল'ৰাটো। গৈ আছোঁ ঘৰলৈ, এতিয়া সোমাব। যা, বাই বাই। গ'ল ঘৰলৈ, এতিয়া মই যাম চিধা। ঘৰ এতিয়া গাটো ধুই লওঁগৈ আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।